হেল্ল' গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। আজি মই তিনিটা ধুনীয়া ড্ৰাই স্কিনৰ কাৰণে হোম ৰেমেডিজ লৈ আহিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যিহেতু উইণ্টাৰ ছিজন আহি পাইছেহি, সকলোৰে ড্ৰাই স্কিনৰ সমস্যা দেখা দিয়ে। মই ভাবোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যি ড্ৰাই স্কিনৰ সমস্যা, সেই সমস্যাসমূহ দূৰ হ'ব আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। গাইজ, এয়া দেখিছেনে? মই ধুনীয়াকৈ মুখখন উইপছেৰে ক্লিন কৰি লৈছোঁ। আপোনালোকে কটনেৰেও ল'ব পাৰে। মই উইপছ ব্যৱহাৰ কৰোঁ কাৰণে উইপছেৰে মুখখন ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ। কাৰণ মুখত কিবা লগোৱাৰ আগতে মুখখন ক্লিন কৰি লোৱাৰ বহুত দৰকাৰ। তেতিয়াহে যি আমি মুখত লগাওঁ তেতিয়া ধুনীয়াকৈ মুখৰ ভিতৰত স্কিনৰ ভিতৰত সোমাই যায় আৰু স্কিনটো ধুনীয়া ব্ৰাইট হয়। দেখিছে, মই মুখখন ধুনীয়া উইপছেৰে মুচি ল'লোঁ। ইয়াৰ পিছত মই কক'নাট অইল মেক্স কেয়াৰৰ মই কক'নাট অইল ইউজ কৰোঁ। আপোনালোকে নাৰিকল তেলো লগাব পাৰি। ইয়াৰ লগত মই ভিটামিন ই কেপচুল দুটা বা আপোনাৰ মুখৰ জোখত মই দুটাই লৈছোঁ। এচামুচ নাৰিকলৰ তেল, ভিটামিন টেবলেট আৰু এল'ভেৰা জেল ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এল'ভেৰা জেল এচামুচ, নাৰিকল তেলো মই এচামুচে লৈছিলোঁ। এনেকৈ ভিটামিন টেবলেট এটা বা দুটা আপোনাৰ জোখত দি ল'ব। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি অকণমান সময়, খুব বেছি 1 মিনিট আপোনালোকে এনেকৈ মিক্স কৰি ধুনীয়াকৈ স্কিনত এপ্লাই কৰিব। এপ্লাই কৰি ধুনীয়াকৈ স্কিনখন মাছাজ কৰি খুব বেছি 5 পৰা 6-7 মিনিটৰ ভিতৰত আপোনালোকে মাছাজ কৰি থাকিব ধুনীয়াকৈ লাহে লাহে যাতে মুখৰ ভিতৰত ধুনীয়াকৈ স্কিনৰ সোমাই যায়। মাছাজ কৰিলে স্কিনবিলাকৰ ব্লাড চাৰ্কুলেশ্যন বহুত ভাল হয় আৰু মুখৰ উজ্জ্বলতা আহে। যিহেতু উইণ্টাৰ ছিজন পৰিছে, মুখৰ উজ্জ্বল আনিবলৈ আমি বহুতো কিবা কিবি ইউজ কৰোঁ। এইটো ঘৰতে কৰিব পৰা এটা সহজ উপায়। মই এইটোৱে ইউজ কৰি আছোঁ বহুত বছৰৰ পৰা আৰু মই আপোনালোককো দিলোঁ। আপোনালোকেও নিশ্চয় ভাল পাব। এতিয়া মই ধুনীয়াকৈ মুখত এপ্লাই কৰি আছোঁ। ইয়াৰ পিছত মই ধুনীয়াকৈ মাছাজ কৰিম। খুব বেছি 5-6 মিনিট মাছাজ কৰাৰ পিছত আপোনালোকে ডিঙিটো দিব। কাৰণ মুখৰ লগত ডিঙিটো যেতিয়া অলপ ক'লা হৈ থাকে তেতিয়া বেয়া দেখি ন, ডিঙিটো এপ্লাই কৰিব। ঠিক সেই হিচাপে মুখত যেনেকৈ মাছাজ কৰে তেনেকৈ ডিঙিটো মাছাজ কৰিব। এতিয়া মই মুখত মাছাজ কৰি আছোঁ ধুনীয়াকৈ লাহে হাতেৰে। আপোনাৰ যেনেকৈ মাছাজ কৰে আৰু মই এনেকৈ মাছাজ কৰিছোঁ আৰু এনেকৈ মই ভিডিঅ'টোত দেখাই দিলোঁ। ধুনীয়াকৈ 5-6-7 যিমান পাৰে আপোনালোকে ধুনীয়াকৈ মাছাজ কৰি থাকিব লাহে ধুনীয়াকৈ এনেকৈ। দেখিছে মোৰ মুখৰ অলপ ব্ৰাইটনেছ আহি গৈছে। এতিয়া মই ধুই আহোঁ, ধুই আহি কিনে আপোনালোকক দেখাই আছোঁ। এয়া মই আহি গ'লোঁ মুখখন ক্লিন ৱাছ কৰি। এতিয়া চাওকচোন ইমান ধুনীয়া ক্লিন হৈছে। ওচৰৰ পৰা আৰু ক্লিন লাগে বাৰু, আপোনালোকে কৰি চাবচোন, খুব ভাল পাব। এয়া মই ছেকেণ্ড ষ্টেপ গ্লিচাৰিন আৰু গোলাপ জল হয়তো সকলোৰে ঘৰত থাকে আৰু ঠাণ্ডা পাইছে গ্লিচাৰিনো সকলোৰে ঘৰত আছে নিশ্চয়। এতিয়া গ্লিচাৰিন আৰু গোলাপ জল কেনেকৈ লগাব লাগে মই যেনেকৈ ইউজ কৰে এইটোতে কৈছোঁ আৰু। গ্লিচাৰিন আৰু গোলাপ জল ধুনীয়াকৈ মিক্স কৰি আপোনালোকে গালত বা য'ত আপোনালোকে ইউজ কৰিব খোজে এপ্লাই কৰিব। খুব বেছি 5-6 মিনিট ৰখাৰ পিছত স্কিনত ধুনীয়াকৈ ধুই দিবচোন। চাবচোন ইমান ধুনীয়া ক্লিন হয়। বাৰু গোটেই ৰাতিটো ৰাখিলেও একো প্ৰব্লেম নাই, হ'লেও স্কিনৰ কথাটো আপোনালোকে গোটেই ৰাতি ৰাখিব নালাগে বাৰু। 5-6 মিনিট ৰখাৰ পিছত আপোনালোকে ধুনীয়াকৈ ধুই দিব। আৰু বহুত উজ্জ্বল, গ্লিচাৰিন আৰু গোলাপ জল বহুত উজ্জ্বল আৰু মুখৰ স্কিনটো বহুত ধুনীয়া কৰি ৰাখে। কাৰণ আপোনালোকে সকলোৱে জানে ড্ৰাই স্কিনৰ কাৰণে গ্লিচাৰিন কিমান বেছি উপকাৰী। লগতে মুখত থকা যিবিলাক দাগ সেইবিলাকো গ্লিচাৰিনে নোহোৱা কৰে। গতিকে গ্লিচাৰিন আৰু গোলাপ জল আপোনালোকে লগাব চাবচোন। ইয়াৰ থাৰ্ড ষ্টেপ মই কমলা টেঙা লৈছোঁ, কমলা টেঙাৰ ৰস উলিয়াই লৈছোঁ। লগতে মই মৌ এচামুচ লৈছোঁ। ইয়াৰ পিছত মই নাৰিকলৰ তেল এচামুচ। গোটেই তিনিটা বস্তু মই মিক্স কৰি ধুনীয়াকৈ মিহি কৰি গোটেইখিনি মিক্স কৰি কিনে খুব বেছি 1 মিনিট মই মিক্স কৰি ধুনীয়াকৈ গুড়ি কৰি আছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ স্কিনত এপ্লাই কৰিম। আপোনালোকে কটনেৰে এপ্লাই কৰিব পাৰে, মই হাতেৰে এপ্লাই কৰিছোঁ বাৰু। আপোনালোকে যদি লাৰিব অলপ আঠা পায় ন, মৌটো অলপ আঠা টাইপ বস্তুটো, তো ধুনীয়াকৈ কটনেৰে লগাই ল'ব। লৈ কিনে অকণমান মাছাজ কৰাৰ নিচিনা কৰি আপোনালোকে খুব বেছি 30 মিনিটছ ধুনীয়াকৈ স্কিনত ৰাখি থ'ব আৰু ইয়াৰ পিছত ধুই কিনে মুখখন চাব, একদম ধুনীয়া ৰিজাল্ট পাব আপোনালোকে। ধন্যবাদ। ভিডিঅ'টো ভাল পাব বুলি মই আশা কৰিলোঁ আৰু মই সচৰাচৰ যিখিনিয়ে ড্ৰাই স্কিনৰ কাৰণে ইউজ কৰোঁ সেইখিনিয়ে মই আপোনালোকক দেখাই দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব।